হাই বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে ভালনে? এয়া আজি মই দুপৰীয়াৰ সাজত খাইছোঁ মই ভৌঠা শাক বইল আৰু কবি ভাজি গাজৰ চাটনি। এনেকৈ খালোঁ, খাই কিন্তু বহুত টেষ্টি লাগিছে। আপোনালোকে কেতিয়াবা শাক বইল খাইছেনে? কেতিয়াও যদি খোৱা নাই এদিন খাই চাব, বহুত টেষ্টি, বহুত ভাল লাগে খাই। মাছ মাংস নহ'লেও কোনো কথা নাই। আপোনালোকে এদিন বইল কৰি খাই চাব আৰু খাই পেলাই মোক জনাব দেই কেনেকুৱা লাগিছে ৰাইজ। বহুত টেষ্টি হয়, বহুত ভিটামিন। বাই।